কি পাগল ছোৱালীবিলাকে ফটো বনাই থাকে দেই। ধুনীয়া ধুনীয়া ছোৱালীবিলাক ক'ব নোলায়, কিবা দেখিলে একদম খাডলাং খাডলাং হৈ লাগে। আমাৰহে ভাগ্যত আৰু এইবিলাক কিনো ফকতীয়া ছোৱালীবোৰ পালোঁ আৰু দেই। আমাৰ ভাগ্যতে এনেকুৱা নাই আৰু। শুনিছানে? আজি ভণ্টি আহিব নহয়, আৰু ঘৰত একো বস্তুৱে নাযোৱা আকৌ বজাৰ কৰি আনাগে আকৌ। কি ভণ্টি মানে? আৰে মৰমৰ খোল খালে আহিব মানে? আৰে কিয় বুলি ভাবতা হে? আৰে মোৰ খোল খালে আহিব আৰু মই ভালকে নকম। তুমি টেনশ্যন নল'বা না। এই মোনাটো আনা, বিন্দাছ বজাৰ কৰি আনিম আৰু বিন্দাছ খোৱাবা। এইটো লোৱা মোনা। মই এতিয়া বজাৰ কৰিছোঁ দেই। সোনকালে আহিবা আকৌ। হয় মোক ক'ব আহি আছোঁ। এই মানুহজন খোলালিয়াক আহিব বুলি গম পাই একেবাৰে ফুটিত ততেই নাই। ইমান দূৰ খোজকাঢ়ি আহিব লগা হ'ল। ভিনদেউক ফোন এটা কৰি মাতি দিয়া হ'লে ভাল আছিলে। অকলে অকলে আহিলে আকৌ মাতিবলৈও ভয় লাগে নহয়। ভিনদেউৰ চৰিত্ৰটোহে যিটো, মোৰ কিবা সন্দেহহে লাগে। বা অ বা আইও এজনী পালেহি। মই উঠনিৰ পৰা বাট চাই আছো, তই কেতিয়া পাবিহি বুলি। ইমান দূৰ চৰি বিষাই গৈছে দেই। ইমান দূৰ খোজকাঢ়ি আহিছো। এতিয়া কচোন মা দেউতাহঁতৰ খবৰ ভাল? ভালেই। তই ভিনদেউক অকণমান আনিবলৈ পঠাই দিব নোৱাৰিলি? তই ভিনিয়ে আহিব বুলি গম পাই পিনি এতিয়া বজাৰলৈ গ'ল। যাচোন মোলৈ পানী এগিলাচ আনগে। পানী এগিলাচ আনি দিলো। আমনি লাগি গৈছে। এগিলাচ পানী খাই লওঁ। ভৰিহাতকেইটা ধুই লবি। এই ৰচোন অলপ দেৰিকে ধুম, মোৰ ভৰি পুৰা বিষাইছে দেই। পিছে তই দুদিনমান থাকিবলৈ আহিছ নে এদিন থাকিয়ে যাবলৈ আহিছ? জানো, তহঁতি যিমান দিনলৈকে খুৱাব পাৰ থাকিম আৰু। আইও তোক নুখুৱাম নে? ভিনিয়ে তোক যিহে ভাল পায়। তই এবছৰমান থাকিম বুলি ক'লেও খুৱাব। ভালহে আকৌ তেতিয়াহ'লে। তই এতিয়া মই চাহ অলপ বনাই লওঁ। ভণ্টি আহি আছে, তাই দেখি পাবহি। ভণ্টি পালে নি? ক'ত আছে? এই ভিতৰতে বহি আছে। মই যাওঁ। এই ইয়াত মাছ মাংস আনিছোঁ, তুমি ভালকে বনাবা দেই। মই যাম। তুমি যোৱা নহ'লে তাইৰ লগতে কথা পাতাগে। মোৰ যে ইনষ্টাগ্ৰামত লাইক কমেণ্ট নহয়ে হৈছে পাই। 100টা 50টা, লোকৰ যে 5,000 7,000 ইমানকে আহে। মই বাৰু দেখিবলৈ বেয়া হৈ গৈছো নেকি? আৰে দুখ পাইছো কোনটো? এৰি দিয়ক। আৰে ভিন্ন কি এইবিলাক ধেমালি কৰে? মই এইবোৰ ধেমালি ভাল নাপাওঁ। এজনী তুমিহে ভাল নাপোৱা। মই আকৌ তোমালোকক এইবিলাক ধেমালি কৰি বৰ ভাল পাওঁ নহয়। এজনী খোলখালীজনী একদম দিনক দিনে পোৱা মৰম লগাজনী হৈ গৈছা দেই। ইমান ধুনীয়া হৈ গৈছা তুমি। কোনটো ধুনীয়া হৈছো? কৈছা পাই। এনেই নকবা, আপুনি অলপ বেছিয়ে দেখে। আৰে শিখৰ খালুং, চাদা খালুং আৰু খালুং লাল গোটেই অসমত বিচাৰি নাপালোঁ জানা খোলখালী এই তোমাৰ নিচিনা মাল। হ'ব ভিতৰলৈ যাওকচোন আপুনি। আৰে তুমি কি বুজিবা, যেনেকৈ তোমালোকৰ সেই ধুনীয়া কাপোৰ দেখিলে পিন্ধুং লাগে, আমাৰ যেনেকৈ সেই ধুনীয়া বাইক দেখিলে চলাং লাগে, আৰু তোমাকো কিবা মোৰ খোলখালী হ'লেও পটাং লাগে। ভিনদেউ আপোনাৰ এইবোৰ কথা ক'বলৈ লাজ তুমি খাই ল। চাহ নাখাওঁ নি? মই নাখাওঁ, এতিয়া অলপ আগতে খাইছোঁ। ভণ্টি চাহ লোৱা। ভণ্টি কাইলৈ সেই আমাৰ এইফালে পাহাৰ চাবলৈ যাম, ওলাবা। আমাৰ এইফালে বিৰাট ধুনীয়া জেগা আছে ন, সেইফালে ধাবা চাবা বনালে বৰ ধুনীয়া জেগা বনালে। আৰু বগৰী পকি আছে ন, বগৰী চগৰী খাই আহিম, ওলাবা দেই। মোৰ পাহাৰ চাবলৈ বহুত মন যায়, বা তইও ওলাবি। মই কাইলৈ যাব নোৱাৰিম নহয়, তই ভিনিয়ৰ লগতে যাবি। মই ভিনদেউৰ লগত অকলে যাম জানো? মানুহে দেখিলে কি বুলি ক'ব? সেই এজনী একো নহয়, মনৰ বিশ্বাসৰহে কথা। তই ভিনিয়ৰ লগতে যাবি। কিমান ওখ জেগা দেখিছা? আজি যে তোমাক একদম পুৰা ওপৰলৈ লৈ যাম দেই, পাৰিবা নাই? ওপৰলৈ নাযাওঁ দেই, মোৰ ভয় লাগে। একো নহয়, পৰি যাম বুলি। পৰি গ'লে মই ধৰিম নহয়। ভাগৰ লাগিছে নাই? ৰ'বা ইয়াতে বহি ল'ম, অকণমান খাই লওঁ আহা, তেতিয়া অকণমান বল পাই যাবা তুমি।
এইবোৰ কিয় আনিব লাগে মই এইবোৰ নাখাওঁ নহয় সেই একো নহয় খাবা নাই নাই মই এইবোৰ নাখাওঁ দেই বায়ে গম পালে বেয়া হ'ব সেই একো নহয় বাক নকওঁ নহয় মই নাই নাই মই নাখাওঁ নাই ভণ্টি একো নহয় খোৱা আজিকালি চব ছোৱালীয়ে খায় একো নহয় খাই দিয়া না নাই মই এইবোৰ নাখাওঁ খোৱা না খোৱাচোন এইবোৰ কি কৰিব লৈছে মই এইবোৰ ভাল নাপাওঁ একো নহয় তুমি মোক ফুল খালিহে একো নহয় আৰে একো নহয় তুমি মোক মাৰি ভাল নকৰিলা মই তাৰ বদলি তোমাক লৈ আহিম ভিডিঅ' আপোনাক মই এনেকুৱা বুলি ভবা নাছিলোঁ মই ঘৰত যাওঁ আপুনি আহিলে আহিব নাহিলে নাই ৰ'বাচোন তুমি এনেকৈ দৌৰি ক'লৈ গৈছা ইয়াত পৰিলে মানে দাঁত মোক ভাগি থাকিব গম পাইছা নাই আৰু শুনা ৰ'বা কথাটো শুনা নাই তুমি এইবোৰ কথা বা আগত কৈও লাভ নাই গম পাইছা নাই আৰু চাবা আকৌ বা আগত ক'লেও মানি ল'লো আৰু যদি কেনিবা মানি লয় নহয় তোমাৰ বাহে সংসাৰখন ভাগিব হ'ব কি কৰিম ঘৰত গৈ গম পাব আৰু যদি বা সংসাৰখন ভাগিব বুলি ভাবিছে নহয় তই কওঁ যদি ক'ব পাৰ বা বা কি কৰি আছনো নাই এনেই কৈছোঁ তই এনেকৈ আহিছ যে আৰু বৰ সোনকালে আহিলি যে তোক বৰ ডাঙৰ কথা এটা ক'বলৈ আছে বা কি ডাঙৰ কথানো কচোন বা ভিনদেউ চৰিত্ৰটো বৰ ভাল নহয় নেকি মোক অকণমান বেয়া ব্যৱহাৰ কৰা যেন লাগিলে এই এজনী ভিনদেউ তেনেকুৱা নহয় তোক ভিনীয়ে বৰ ভাল পায় সেইকাৰণে ধেমালি কৰিছিলে চাগে তই বুজা নাই বা শুনচোন তই কচোন ক বাৰু হ'ব দে তই চিন্তা নকৰিবি আৰু তই ভবাৰ দৰে ভিনী তেনেকুৱা নহয় হেৰা শুনিছানে তুমি ঘৰতে থাকিবা নহয় মই সেই বেংকৰ পৰা আহোঁগৈ পইচা অলপ উলিয়াই আনোগৈ আৰু সেই ভণ্টি ভালকৈ চাবা হ'ব যোৱা তুমি চিন্তা কৰিব নালাগে মই তোমাৰ ভণ্টিক ধুনীয়াকৈ চাই থাকিম মই যাম ভণ্টি তই ভিনীৰ লগতে থাক দেই মই যাম আজি কিন্তু তোমাক আৰু ধুনীয়া লাগিছে দেই দেখিলেই তোমাক মৰম কৰো লাগি গৈছে আৰু তুমি পৰহি মৰা চৰটোৰ কথা কিন্তু মই পাহৰা নাই চাম আজি তোমাক কোনে কি কৰে আজিতো তোমাক কথা বেয়া হ'ব খাবলৈও কোনো মানুহ নাই বাদ দিয়া না মই কিন্তু এবাৰ বাক চব কথা লগাই দিম কিন্তু কি কৰিবা বাটো ঘৰত নাই ন এই দিয়া ভাল লাগিছে তোমাৰ চৰিত্ৰটো এনেকুৱাহে নে তুমি এনেকে ওলাল আহিছে চাল্লা কুকুৰ তোমাক মই বহুত ভাল বুলি ভাবিছিলো মই বহুত ভাল বুলি ভাবিছিলো পাখণ্ড চাল্লা তোমাৰ চৰিত্ৰ এনেকুৱাহে নাই তুমি মোক ভুল বুজিছা মই তাইৰ লগত এনে ধেমালিহে কৈছিলো চুপ থাক ধেমালি কৰিবলৈ আহিছা মই প্ৰমাণে চাইছিলো বেংকলৈ যোৱা চলে তুমি ভণ্টিৰ লগত কালি কি কৈছিলা মই গম নাপাওঁ বুলি ভাবিছিলা ভণ্টিয়ে মোক সকলো কথা ক'লে মই তোমাক এনেকুৱা বুলি ভুলতো ভবা নাছিলো হ'ব দে মই এনেকুৱাই তাতে কি হ'ল মই এনেকুৱা হ'লে তহঁতি কি কৰিবি ইনো তহঁতি মোৰ লগতে থাকিব লাগিব একোডাল কৰিব নোৱাৰ তহঁতি মোক নাথাকো এইখন ঘৰৰ পৰা এতিয়া উলিয়াই যাম ভণ্টিয়া তই এইফালে লাগিলে তেজ পানী কৰি কাম কৰি খাম তথাপিও এই পপিয়াটোৰ নিচিনা মানুহৰ লগত থাকিবলৈ নাই সেই গ'লে যা তোৰ নিচিনা মাইকীয়াও বহুত পাম পৃথিৱীত ইমান ছোৱালীৰ অভাৱ হোৱা নাই গম পাইছ নাই তই যে সেই কাম কৰিবি মই ভালকে জানো আৰু তোকো মই ইমান সহজে এৰি থৈ নাযাওঁ কাৰণ তোৰ নিচিনা পপিয়া মানুহ থাকিলে মোৰ আৰু ভণ্টিৰ নিচিনা হাজাৰজনী ছোৱালী জীৱন ধ্বংস কৰিবি গতিকে তোক জেলৰ ভাত খোৱাহে মই শান্তিৰে উশাহ ল'ব পাৰিম সেই বাদ দে কি কৰিবি তোৰ নিচিনা এজনী সাধাৰণ ছোৱালীয়ে কি প্ৰমাণ আছে একোডাল কৰিব নোৱাৰ মূৰ্খ নাৰী কিমান দুৰ্বল বুলি নাভাবিবি ঘৰত চিচি কেমেৰা নাথাকিলে কি হ'ব সেইটো চা ওপৰত মোবাইল লগাই থৈ দিয়া আছে আৰু মোবাইলত ফেচবুক লাইভ অন কৰি থোৱা আছে আৰু তোমাৰ চৰিত্ৰ মানুহ হাজাৰ মানুহে চাই আছে আৰু অলপ দেৰি পাছত পুলিচ আহিব এতিয়া প্লিজ তুমি মোক ক্ষমা কৰি দিয়া তোমাক মই যি লাগে তাকেই দিম তুমি যি কৰিবলৈ কোৱা তাকে কৰিম মই আজিৰ পৰা এনেকুৱা কাম কেতিয়াও নকৰোঁ প্লিজ তুমি মোক ক্ষমা কৰি দিয়া প্লিজ লাভ নাই এতিয়া মই তোমাক ক্ষমা কৰি দিলে পাব্লিকে কেতিয়াও তোমাক ক্ষমা কৰি নিদিয়ে আৰু এতিয়ালৈকে হাজাৰ এটা কমেণ্ট আহিছে চাগে তোমাৰ নিচিনা মানুহক শাস্তি দিবলৈ ভিনদেউ সকলো মানুহ একেই নহয় খুলখালি জানো আপোনাৰ ভণ্টি নহয়
ভিনিয়ে খোলালিকৰ নিচিনা এটা মধুৰ সম্পৰ্ক আপোনাৰ নিচিনা পপীয়া মানুহে কলংকৰ দাগ সানিছে। মই ভগৱানক হাতযোৰ কৰিছো পৃথিৱীত যাতে জন্ম নহওক আপোনাৰ নিচিনা পপীয়া ভিনি।